नमस्कार फ्रेंड्स मैं शंभु सक्सेस ভিউলে আপোনাক আকবাৰ স্বাগতম জনাই আজিৰ সেশনটো লৈ আছো আজিৰ সেশনত আপোনালোকে পাব পাৰ্সেন্টেজৰ মোস্ট ইম্পৰ্টেন্ট এটা ট্ৰিক্স এটো ট্ৰিক্স এপ্লাই কৰি আপুনি 5-6 সেকেন্ডৰ ভিতৰত এই ধৰণৰ অংক আপুনি কৰিব পাৰিব আৰু এই অংকবোৰ আপোনালোকে মোস্ট ইম্পৰ্টেন্ট হয় আপোনালোকে পায় যিকোনো কোৱেশ্চন পেপাৰত আপুনি চাব এই ধৰণৰ পাৰ্সেন্টেজৰ অংকবোৰ দিয়ে ঠিক আছে তো এই অংকবোৰ কৰিব হলে আপোনাৰ বেসিকত যদি কৰিব যায় কমসে কম 7-8 মিনিট লাগি যাব 7-8 সেকেন্ডত কেনেকৈ কৰিব পাৰে এটো আমি ট্ৰিক্স দিম তো আহক আমি স্টার্ট করি ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট জনাম যদি আপুনি আমাৰ চেনেলত নতুন আৰু প্ৰথমবাৰ এই ভিডিঅখন চাই আছে তেন্তে ভিডিঅৰ তলত ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা এটা জাননী বেল পাব জাননী ঘণ্টিটো অন কৰি দিলে আমাৰ পৰৱৰ্তী ভিডিঅবোৰ আপুনি কন্টিনিউ চাব পাৰিব ঠিক আছে তো আহক আমি প্ৰথম কোৱেশ্চনটো লৈছো প্ৰথম কোৱেশ্চনটো হৈছে শ্ৰেণীৰ মূল্য 20% কম হোৱাত শ্ৰেণীৰ পৰিমাণ কিমান শতাংশ বৃদ্ধি কৰিলেহে আপোনাৰ যেটো খৰচ হয় খৰচ একে থাকিব মানে খৰচৰ ওপৰত কোনো প্ৰভাৱ নপৰে তো এই ক্ষেত্ৰত আপুনি কি কৰিব লাগিব এটো ফাৰ্স্ট জানি লওক মানে যেটো হয় আপোনাৰ ৰেট যেটো হয় ৰেট ঠিক আছে ৰেট একচুয়ালি ইনভার্সলি কি হয় ৰেট আৰু কোয়ান্টিটি ইনভার্সলি প্ৰপৰশন হয় ঠিক আছে মানে এটা আৰু এটাৰ উল্টা হয় ঠিক আছে তো ইয়াত চাওক 20% কি হৈছে 20% কম ঠিক আছে 20% যেতিয়া কম তেন্তে আপুনি 20% টু কি কৰিব মানে ফ্র্যাকশন ভ্যালু ভগ্নাংশত কনভার্ট কৰি লব ঠিক আছে ফ্র্যাকশন ভ্যালু কি হ'ব 20% = 1/5 ঠিক আছে তো 1/5 কি হৈছে কম হৈছে মানে অৰ্থাৎ 5 ভাগৰ 1 ভাগ মানে মূল্য কম হৈ গল ঠিক আছে তো আমি মূল্যটো কি কৰিলো আমি কমাই দিম ঠিক আছে কিমান কম মানে 5 ভাগৰ 1 ভাগ কমাই দিলে আগত কি আছিল 5 আছিল আৰু 1 ভাগ কমাই দিলে কি হ'ব এতিয়া 4 ভাগ হল ঠিক আছে যদি আগত 5 টকা আছিল ধৰক এতিয়া 4 টকা হল তো 4 টকা যদি হয় আমি কি পাইছো ৰেট কোয়ান্টিটিৰ ইনভার্সলি কি হয় মানে উল্টা হয় উল্টা যদি হয় তেন্তে পৰিমাণ আপোনাৰ কি হ'ব পৰিমাণৰ যেটো অনুপাত হ'ব এটো 4 অনুপাত কি হ'ব 5 হ'ব তাৰ মানে আগত যদি পৰিমাণ যদি 4টা আপেল পাইছিলে বা খাইছিলে তেন্তে এটা কিমান পাব 5টা পাব যেহেতু কি হল 5 ভাগৰ 1 ভাগ কমি গল মানে 20% কমি গল আপুনি আগত 4টা পাইছিলে এতিয়া 5টা পাব তো একচুয়ালি যদি 5টা পাইছে তে বৃদ্ধি কিমান হৈছে আপোনাৰ বৃদ্ধিয়ে উদিছে কিমান পার্সেন্ট বৃদ্ধি কৰিব লাগিব তো আপোনাৰ বৃদ্ধি ইয়াত আলটিমেট কিমান হৈছে আপোনাৰ 4টা আপেল আগত পাইছিলে এতিয়া 5টা পায় মানে এটা বৃদ্ধি হৈছে ঠিক আছে এটা বৃদ্ধি হৈছে তো এটা যদি বৃদ্ধি হৈছে মানে বৃদ্ধি কোনটো হল কাক বৃদ্ধি কৰা হৈছে এই 4টো মানে 4 বৃদ্ধি হৈ আপোনাৰ 5 হৈছে তাৰ মানে 4 তলত দিব আপুনি ঠিক আছে আৰু যেহেতু আপুনি পার্সেন্টেজত উলিয়াব দিছে আপুনি পার্সেন্টেজৰ 100 দিব কাটি দিব 4-25 গুণ কিমান হয় 100 তাৰ মানে আপোনাৰ উত্তৰটো হ'ব 25% আশা কৰিছো ট্ৰিক্সটো বুজি পাইছে ইমানখিনি আপোনাৰ কৰিব নালাগে আপুনি জাস্ট এই পার্সেন্টেজটো কনভার্ট কৰি ল'ব কনভার্ট কৰাৰ পিছত আপোনাৰ কি কৰিব 5 ভাগৰ 1 ভাগ কমিছে তাৰ মানে 5 আছিল 4 হৈছে ঠিক আছে আৰু ইয়াৰ পৰিমাণটো কি হ'ব 4 অনুপাত 5 হ'ব কিমান বৃদ্ধি পাইছে 1 যদি 4 ভিতৰত 1 হৈছে 1 ভিতৰত কিমান হ'ব 25 আপুনি মুখে মুখে কৰিব পাৰে 25% বৃদ্ধি কৰিব লাগিব ঠিক আছে নেক্সট অংকটো চাওক ঠিক আছে কোৱেশ্চন নম্বৰ 2 চাওক কোৱেশ্চন নম্বৰ 2 হৈছে কোনো বস্তুৰ মূল্য হল সমষ্টি 3 ভাগৰ 2% বৃদ্ধি হোৱাত গ্ৰাহকজনে কিমান পৰিমাণ কিমান শতাংশ কম কৰিব লাগিব যেনে আপোনাৰ কি হয় খৰচটো কি হয় একে থাকে তো ইয়াত আগত কম হৈছিল ঠিক আছে এতিয়া আপোনাৰ বৃদ্ধি হৈছে কিমান বৃদ্ধি হৈছে সমষ্টি আপোনাৰ 3 ভাগৰ 2% তাৰ মানে ইয়াৰ ফার্স্ট আপোনাৰ কাম কি ফ্র্যাকশন ভ্যালু হ'ব আপোনাৰ 1/6 ঠিক আছে ইয়াৰ পৰা আপুনি কি কম পায় মানে আগত 6 টকা আছিল 1 টকা বৃদ্ধি হৈছে ঠিক আছে যেটো বৃদ্ধি হৈছে তো আগত যদি 6 টকা আছে 1 টকা বৃদ্ধি হৈছে তো 1 টকা যদি বৃদ্ধি হয় মূল্যৰ ৰেশিওটো কি পাম আমি মানে আগত 6 টকা আছিল 1 টকা বৃদ্ধি হৈছে 7 টকা হৈছে আৰু পৰিমাণৰ যেটো ৰেশিও হ'ব ইয়াৰ উল্টা আগত 7টা আপেল পাইছিলে এতিয়া কিমান পাব 6টা আপেল পাব কিমান কমাব লাগিব আপোনাৰ কিমান কমিছে ইয়াত কৈছে আপোনাক প্ৰশ্ন কৈছে মানে কিমান শতাংশ কমাব লাগিব মানে ইয়াত একচুয়ালি ৰেশিওত কিমান কমিছে 1 আপোনাৰ যদি ৰেশিওত 1 কমিছে কোনটো কমিছে এই ভ্যালুটো কমিছে ঠিক আছে যেটো ভ্যালু কমে এইটো আপুনি তলত দিব ঠিক আছে আৰু যি পৰিমাণ কমে এইটো ওপৰত দিব আৰু যি পৰিমাণ মানে যোনটো আপোনাৰ কমাই দিয়া হয় আদারওয়াইজ বৃদ্ধি কৰা হয় হেইটোহে তলত বহিব আৰু আপোনাৰ কি হ'ব 102% ভাবে বহিব বাস কাটি দিব কাটিলে কি হয় কিমান বার যায় 14 বার আৰু 2 থাকে বাকি ঠিক আছে তো 14 সমষ্টি আপনার
3/2% আপোনাৰ কি হ'ব আপোনাৰ কমাব লাগিব ঠিক আছে পৰিমাণটো কম কৰিব লাগিব তো এইটো হল আপোনাৰ আনসাৰ তো এইখিনি আপুনি মুখে মুখে কৰিব পাৰে জাস্ট আপোনাৰ এই ভ্যালুটো যেটো পার্সেন্টেজ ভ্যালু হয় এটো আপনি ফ্র্যাকশন ভ্যালুত কনভার্ট কৰাটো মেইন এটো আপনি চাই লব তালিকাটো মুখস্থ কৰিব লব ঠিক আছে তো আজিৰ ভিডিওত ইমানেই আশা কৰিছো বুজি পালে জয় আই অসম